হাই এভৰিৱানছ আজি আপোনালোকৰ লগত মই ফেচবুকৰ যিখিনি সেই আৰ্নিংটো যে কেতিয়াবা ফেচবুকে হল কৰি ৰাখে সেইখিনি কিদৰে সলভ কৰিব পৰা যায় সেই আপোনালোকক মই দেখুৱাম আৰু নিজে আপোনালোকে প্ৰথমতে নিজৰ ফেচবুক পেজটো খুলি ল'ব আৰু খুলি লোৱাৰ লগে লগে আপোনালোকৰ ফেচবুক পেজটো খুলি যাব ইয়াৰ পাছতে আপোনালোকৰ লেফট সাইডত যিখিনি ফেচবুকৰ আপোনালোকে লগো লগাই ৰাখিছে তাত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ খুলি যাব খুলি যোৱাৰ লগে লগে আপোনাৰ প্ৰফেশনেল যিখিনি ডেশবোৰ্ড আছে তাতে ডেশবোৰ্ডত ক্লিক কৰিলে সেইটো এটা অপশন পাব আৰু সেই অপশনত আপোনালোকৰ যিখিনি অপশন মনিটাইজেশ্যনৰ যিখিনি অপশন সেই অপশনলৈ আহিব আৰু তাতে আপোনাৰ প্ৰথমটো অপশনটোত দিয়া আছে পে আউট আৰু পে আউট অপশনত আপোনালোকে দেখিবলৈ পাব যে আমাৰ যিখিনি ফেচবুকৰ পৰা আৰ্নিং হৈছে এইখিনি হল কৰি ৰাখিছে ইয়াত আপোনালোকে দেখিছে ইউৰ আৰ্নিংছ আৰ অন এ হোল আপোনাৰ যিখিনি হৈছে ফেচবুকৰ পৰা সেইখিনি হল কৰি ৰাখিছে আৰু সেইখিনি কিদৰে সলভ কৰিব লাগিব সেয়া মই আপোনালোকক কৈ আছো আপোনালোকে মন দি শুনিব আৰু সেইখিনি সলভ কিদৰে কৰিব পৰা যায় ইয়াতে লিখি থৈছে দা পে আউট মেথড ফৰ ইয়ৰ পে আউট ডিড টু ফৰটিক ইয়ৰ একাউণ্ট ইয়ৰ আৰ্নিং আৰ অন হোল ইউনিটিলছ মে 14 2025লৈকে আপোনাৰ যিখিনি ফেচবুকৰ যিখিনি আৰ্নিং সেই আৰ্নিংখিনি হল কৰি ৰাখিছে আৰু ইয়াত আমি একো কৰিব নালাগে যিহেতু ফেচবুকে সেইখিনি নিজে নিজে সেই সমস্যাটো ফেচবুকে সমাধান কৰি দিব আৰু ইয়াত এই হল কেতিয়ালৈকে থাকিব ইয়াত উল্লেখ কৰিছে নহয় 14 মে 2025 চনলৈকে এইখিনি হল কৰি ৰাখিব আৰু 2017-25ৰ পৰা সেই হলখিনি নাইকিয়া হ'ব বিশেষকৈ আপোনাৰ নেক্সট দিনৰ পৰা নাইকিয়া হ'ব মানে 14 তাৰিখৰ পৰা 14 তাৰিখলৈকে এইখিনি হল কৰি ৰাখিব আপোনাৰ 2025 চনৰ মে মাহৰ 14 তাৰিখলৈকে এইখিনি হল কৰি ৰাখিব আৰু সেয়া ফেচবুকে নিজে নিজে সেই যিখিনি আৰ্নিং যিখিনি হল কৰি ৰাখিছে সেইখিনি নাইকিয়া কৰিব আৰু সেয়া কেতিয়াও আপোনালোকে চিন্তা কৰিব নালাগে আপোনাৰ ফেচবুক পেজত যদি এইদৰে যদি এই আৰ্নিংখিনি হল কৰি ৰাখিছে বুলি ইয়াত আমি একো কৰিব নালাগে ফেচবুকে সেইখিনি নিজে নিজে আপডেট কৰি টিক কৰিব আৰু